বৰষুণৰ মহিমা ধৰিবই নোৱাৰি। অলপ আগত আকাশখন তৰাৰে ভৰি আছিল, এতিয়া আকৌ বৰষুণ। হেল্ল', ক'ত আছা? ঘৰতে। মই গৈ আছোঁ দে। দে আহ। ওয়েলকাম চলাটো পিন্ধি আহ তই যাবি না? মই নাযাম, যা তুই যা। চলাটো পিন্ধি কৈ আছো কি নাযাই ক'ত মোৰ চলা আজি এনেকুৱা এটা মানুহৰ ঘৰত গৈ আছো যাক কমেডি কিং বুলি ক'ব পাৰি অসমৰ। আপোনালোকে সকলোৱে জানে বুলবুল হুছেইন ডাঙৰীয়া, তো মই বহুত ডাঙৰ ফেন বুলবুল দা। ঐ সাহিল আছানে? বুলবুল হুছেইন ডাঙৰীয়া কি কবি ভাই? আমি এতিয়া স্কুলত দৰজা খোলা আছে, আহ। কি চাইছা? ডিম্পু বৰুৱাৰ ভিডিঅ'। অঁ মই চালোঁ আৰু লৈছা। কি হ'ল তোৰ? কিনো এনেকৈ ভাবি আছা? যোৱাকালি ৰাতি বৰ বেয়া সপোন এটা দেখিলোঁ। কি যে হ'ব নহয় তোৰ লগত? সপোনে দেখিছা, তাকেইনো ভাবি থাকিব লাগেনে? তোৰ দেউতাৰে ইমান মাটি, তই আকৌ এই জংঘলৰ মাজত এই ঘৰটো বনাইছা। পৰিৱেশ মোৰ ভাল লাগে, সেইকাৰণে ইয়াতে ঘৰটো বনাইছোঁ। হ'লেও খুৰাৰ মৃত্যু হ'ব কিমান দিন হ'লনো? আজি প্ৰায় 5 বছৰেই হ'ল। ব'ল নহ'লে মোৰ লগতে থাকিবি, ময়ো অকলেই থাকোঁ। মোৰ ইয়াতে থাকিয়ে ভাল লাগে, এই পৰিৱেশৰ মাজত। দে তোৰ য'ত ভাল লাগে তাতেই থাক, মইতো ইয়াত আহিয়ে থাকোঁ। কিবা সমস্যা হ'লে মোক ফোন কৰি দিবি। নিজৰ বুলিবলৈতো এতিয়া তয়ে আছ। দে মই এতিয়া যাই থাকোঁ। যায়ে নেকি? কোন?
কোন? চাহিল, মই ভাস্কৰ দে। বাহিৰত কোনো নাই দেখো। আছিল কোনোবা কান্দি। বছো। তই যে কৈছিলি বাহিৰত কোনোবাই কান্দি কান্দি কৈ থকা বুলি। বাহিৰত কোনোবাই কান্দি কান্দি কৈ আছিল, মোক কিয় মাৰিলা? মইতো একো কৰা নাই, এনেকে কৈ আছিল। তই কাৰোবাৰ মাৰ্ডাৰ কৰিছ নেকি? তও যে কি ক ন? এটা নিগনিক লৈ মোৰ ভয় লাগে আৰু মই মাৰ্ডাৰ কৰিম? তই এইকেইদিন ক'ৰবাত গৈছিলি নেকি? নাই। বাটৰ মধুৰিআম গছডাল কোনে কাটিলে? ময়ে কাটিছোঁ। কিয়? মই গাড়ী এখন যে বুক কৰিছিলোঁ, এইকেইদিনতে ডেলিভাৰী দিব। কিন্তু বাটৰ মধুৰিআম গছডালৰ বাবে গাড়ীখন ভিতৰত নোসোমায়, সেইকাৰণে গছডাল কাটি দিলোঁ। তই গছডাল কাটিব নালাগিছিল। মোৰ এনেকুৱা লাগিছে গছডাল কিবা লাগিছিল চাগে। মোৰ গছডাল কাটিব মনে যোৱা নাছিল, উপায় নাপায়হে। তই অহাকাইলৈ গছৰ পুলি এটা ৰুবি। মই এতিয়া যাওঁ, মা ঘৰত অকলে আছে। দে যা। দে যাবি তই। ঐ চাহিল, উঠাই নে নেকি? চাহিল, চাহিল। দরজা খোলা আছে দেখোন। তোৰ ইমান টোপনি হৈছে নে? বাহিৰৰ পৰা ইমান মাত দি আছো, মাত দিয়া নাই। তোক মই কিবা এটা কৈছো।